Hello guys, কি খবৰ? মই বিপ্লৱ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো বুলেট পইণ্টখিনি কৈ দিছো যে এই ভিডিঅ'টো আজি আমি জানিম ইন্টাৰনেট কি, ইন্টাৰনেটৰ হিষ্টৰী কি, তাৰ পিছতে জানিম ইন্টাৰনেটটো কোনে কন্ট্ৰল কৰে আৰু ইন্টাৰনেটটোৱে কাম কেনেকৈ কৰে। মই জানো এইখিনি কথা হয়তো ক'বলগীয়া নহয় এতিয়া, কিন্তু এতিয়া চাব গ'লে আমাৰ অসমত এতিয়াও 30% মানুহ এনেকুৱা আছে যিয়ে এইখিনি কথা নাজানে। তো সেইখিনি মানুহৰ কাৰণে এই ভিডিঅ'টো, আৰু নতুন প্ৰজন্মৰ যিখিনি উঠি আহিছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত হেল্পফুল হ'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া ইন্টাৰনেট কি? ইন্টাৰনেট হৈছে পৃথিৱীৰ সকলোবোৰ নেটৱৰ্কৰ একাধিক কম্পিউটাৰৰ সংযোগ। মানে কথাটো কি, ধৰি লওক মই আপোনালোকক এটা উদাহৰণ দি পেলাই বুজাইছো। যেনেকৈ ধৰি লওক এখন কলেজ আছে বা এখন স্কুল আছে। স্কুল বা কলেজত আপোনালোকে সকলোবোৰ স্কুল বা কলেজখনৰ সকলোবোৰ তথ্য আপোনালোকে ক'ত পাব? তাৰ অফিচত পাব। তো সেই স্কুলখনৰ অফিচটো হৈ গ'ল সেই স্কুলখনৰ নেটৱৰ্ক বা সেই কলেজখনৰ নেটৱৰ্ক। ঠিক তেনেদৰে আমাৰ পৃথিৱীত বহুতো স্কুল আছে, বহুত কলেজ আছে, মেডিকেল ডিপাৰ্টমেণ্ট আছে, নেভি ডিপাৰ্টমেণ্ট আছে, মিলিটাৰী ডিপাৰ্টমেণ্ট আছে, ৰেলৱে ডিপাৰ্টমেণ্ট আছে। ইমানখিনি ডিপাৰ্টমেণ্টৰ সকলোৰে এটা এটা নেটৱৰ্ক আছে। তো যেতিয়া পৃথিৱীখনৰ সকলোবোৰ নেটৱৰ্ক এটা জেগাত যোগ হয় তাকে ইন্টাৰনেট বুলি কোৱা হয়। আৰু এই ইন্টাৰনেটটোক কানেকশ্যন কৰা হয় মডেমৰ দ্বাৰা, নহ'লে কেবুলৰ দ্বাৰা, নহ'লে টেলিফোন লাইনৰ দ্বাৰা বা ছেটেলাইটৰ দ্বাৰা। ইন্টাৰনেটৰ দ্বাৰা আপোনালোকে কি কি শিকিছে? এতিয়া আপোনালোকে যিটো ভিডিঅ' চাই আছে সেইটো ইন্টাৰনেটৰ কাৰণে চাবলৈ পাইছে। ইন্টাৰনেটৰ সুবিধাৰ কাৰণে মোৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰত পাইছেগে। আৰু এতিয়া এই সময়টোত কি হৈছে, আমাৰ সকলোবোৰ আমাৰ গোটেই ইণ্ডিয়া এতিয়া ডিজিটেল হ'বলৈ গৈ আছে। সেইটো কাৰণে এই সময়টোত আপোনালোকে এই সকলোবোৰ কথা জনাটো বহুতেই দৰকাৰী। যদি এই ভিডিঅ'টো কোনোবা বয়সীয়াল মানুহে চাইছে তেনেহ'লে আপোনালোকৰ কাৰণে একেবাৰে উপকৃত হ'ব। যদি কোনোবা অভিভাৱকে চাই আছে তেনেহ'লে তেওঁলোকে চোৱাৰ লগতে তেওঁলোকৰ ল'ৰা ছোৱালীকো তেওঁলোকে এইখিনি কথা শিকোৱাটো, সৰুৰ পৰাই শিকোৱাটো বহুতেই দৰকাৰী। কাৰণ এতিয়াই ইমান মানে কম্পিটিশ্যনৰ নিচিনা হৈ গৈছে। তেনেহ'লে তেওঁলোকৰ যেতিয়া জীৱন আৰম্ভ হ'ব তেতিয়া আৰু টাফ হৈ যাব। সেইটো কাৰণে যাতে সকলোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰে। এতিয়া ইন্টাৰনেট কি বস্তু আপোনালোকে বুজি পালে। এতিয়া ইন্টাৰনেটটো কেনেকৈ আৰম্ভ হ'ল, তাৰ হিষ্ট্ৰীটো কি আছিলে, তাৰ ইতিহাসটো কি? তাৰ ইতিহাসটো হ'ল ইউনাইটেড ষ্টেট অফ আমেৰিকাই 1969 মানে 1969 চনত DOD মানে ডিপাৰ্টমেণ্ট অফ ডিফেন্স, আমেৰিকাৰ ডিপাৰ্টমেণ্ট অফ ডিফেন্সে তিনিখনকৈ অধিক ৰাষ্ট্ৰ সংলগ্ন কৰি পেলাই এটা ডাঙৰ নেটৱৰ্কৰ সৃষ্টি কৰিছিলে, যিটোৰ নাম হৈছিলে ARPANET বা আপোনালোকেতো ARPANET বুলিও ক'ব পাৰে, যাৰ ফুল ফৰ্মটো হৈছে এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেঞ্চি নেটৱৰ্ক, যিটোৱে নেকি কেলিফৰ্ণিয়াকে আদি কৰি আৰু তিনিখন ৰাষ্ট্ৰ সংলগ্ন কৰি সেই ডাঙৰ নেটৱৰ্কটোৰ সৃষ্টি কৰিছিলে। তাৰ পাছতেই সেই নেটৱৰ্কটোৰ লগত মিলিটাৰী নেটৱৰ্কেও কানেকশ্যনটো কৰে। লাহে লাহে আৰু আগুৱাই যায় 1984 মানে 1984 চনত তেতিয়া সেই নেটৱৰ্কটোৰ লগত মানে ARPANETৰ লগত সংলগ্ন হয় প্ৰায় 1000ৰো অধিক নেটৱৰ্ক। সেই নেটৱৰ্কটোৰ লগত জইন হয়। তাৰপিছতে আগবাঢ়ি তাত 1 লাখ কম্পিউটাৰ তেনেকুৱা যোগ হয়, 1 লাখ নেটৱৰ্ক তেনেকুৱা যোগ হয়। তাৰ পাছতে 1986 মানে 1986 চনত NSF মানে নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনে 5টা ছুপাৰ কম্পিউটাৰ সংলগ্ন কৰি তাৰ নামটো ইন্টাৰনেট বুলি সকলোকে কয়। তো ইন্টাৰনেট নামটো তেনেকৈ উৎপত্তি হ'ল আৰু ইন্টাৰনেটৰ সৃষ্টি তেনেকৈ হ'ল 1969ৰ পৰা ইন্টাৰনেটৰ সৃষ্টি হৈছিলে। এতিয়া আমি ইন্টাৰনেট কি জানিলো, ইন্টাৰনেটৰ আমি হিষ্টৰী জানিলো। এতিয়া চাবলৈ গ'লে প্ৰতিটো বস্তুৰে কি থাকে, প্ৰতিটো বস্তুৰে এটা এটা ধৰ্ম থাকে, এটা এটা ৰুল থাকে। যদি আপোনালোকে এটা পেনৰ কথাও ভাবিবলৈ যায় তেনেহ'লে এটা পেনৰো কিছুমান ধৰ্ম আছে, সি লিখে। তেনেকে ইন্টাৰনেটৰো কিছুমান ধৰ্ম আছে, তাতো কিছুমান নিয়ম আছে, যিখিনি কোৱা হয় প্ৰট'কল বুলি কোৱা হয় ইন্টাৰনেটৰ সেই নিয়মখিনি বা ধৰ্মখিনি। ইন্টাৰনেটত বিশেষকৈ বহুত নিয়ম আছে, কিন্তু বিশেষকৈ দুটা প্ৰট'কলে কাম দিয়ে। এটা হৈছে TCP আৰু এটা হৈছে IP। IP মানে হৈছে ইন্টাৰনেট প্ৰট'কল আৰু TCP মানে হৈছে ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল। এতিয়া যিহেতুকে ইন্টাৰনেটটো বনি গ'ল, এতিয়া ইন্টাৰনেটৰ ইটোৰ পিছত সিটো নেটৱৰ্ক কানেক্ট হৈ আছে। তো তেতিয়া কি হয়, সকলোবোৰ নেটৱৰ্ক ডাইৰেক্টলি কানেক্ট হ'ব নোৱাৰে, কেতিয়াবা কিছুমান অসুবিধাৰ সৃষ্টি হয়। সকলোবোৰ নেটৱৰ্ক ডাইৰেক্টলি ইন্টাৰনেটৰ লগত এতিয়া কানেক্ট কৰিব নোৱাৰে। তাৰ কাৰণে কিছুমান আছে যাক চেনেল বুলি কোৱা হয়। সেই চেনেলবোৰৰ ভিতৰতে পৰে ৰাউটাৰ। সেইটো এটা ডিভাইচ হয় যিটোৱে আপোনাক
ইণ্টাৰনেটৰ লগত আপোনাৰ কম্পিউটাৰটো বা আপোনাৰ নেটৱৰ্কটো সংলগ্ন কৰাত অতিকৈ গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰে ৰাউটাৰৰ বাহিৰেও তাত মডেমো পৰে মডেম আৰু কি ৰাউটাৰ মই আপোনালোকক কৈ দিছো এটা যেনেকৈ আপোনালোকে কোনোবা এটা জায়গালৈ যাবলৈ হলে ৰাস্তা বহুত থাকে কিন্তু আপোনালোকে জানো সকলোবোৰ ৰাস্তাইদি যায় যেটো ৰাস্তাত ভিৰ বেছি আজি আপোনালোকে টাউনলৈ গৈছে যদি টাউনলৈ যোৱা ৰাস্তা যেনেবাকে তিনিটা দুটা ৰাস্তাত যদি ভিৰ বহুত থাকে এটা ৰাস্তাত যদি অলপ খালি থাকে নহলে আপোনালোকে কোনটো ৰাস্তাতে যাব যেটো ৰাস্তাতে ভিৰ কম আপোনালোকে সেইটো ৰাস্তাতে যাব তো ৰাউটাৰটোও তেনেকুৱা এটা কাম কৰে যেতিয়া ইন্টাৰনেটৰ লগত ডাইৰেক্ট কানেকচন কৰোতে দিগদাৰ হয় তেতিয়া সেই ৰাউটাৰটো এটা বেষ্ট পাথ উলিয়ায় এটা বেষ্ট ৰাস্তা উলিয়ায় যেটো নেকি ফ্ৰী হয় যেটোৱেদি ডাইৰেক্টলি কানেক্ট কৰিব পাৰে সেইটো কাৰণে সেইখিনি নেটৱৰ্ক যিখিনি নেটৱৰ্কে ইন্টাৰনেটৰ লগত ডাইৰেক্টলি কানেক্ট কৰিব নোৱাৰে সেইখিনিয়ে ৰাউটাৰ ইউজ কৰে আৰু ৰাউটাৰটোৱে কি কৰে ৰাউটাৰটোৱে বেষ্ট পাথ এটা দেখুৱায় য'ত ট্ৰেফিক কম সেই পাথটো ৰাউটাৰে ডিটাৰমাইন কৰে আৰু ইন্টাৰনেটৰ লগত কানেক্ট কৰে এটা মডেম হল কি মডেমটো একে হিউ ইন্টাৰনেটৰ লগত আপোনাক ডাইৰেক্টলি কানেক্ট কৰিব কিন্তু সৰু এটা পাৰ্থক্য আছে কি সেই মডেমটোৱে আপোনাক হয়তো টেলিফোন লাইন বা কেবুলৰ থ্ৰুদি আপোনাক ইন্টাৰনেটৰ লগত কানেক্ট কৰে মই আপোনালোকক কৈছিলো যে ইন্টাৰনেটটো কিহেৰে কানেক্ট কৰে ইন্টাৰনেটটো হয় টেলিফোন লাইন কেবুল স্যাটেলাইট বুজি পাইছেনে সেইবোৰ বস্তুৰে ইন্টাৰনেটটো কানেক্ট কৰি ৰাখে তো ৰাউটাৰটোৱে সেইবোৰ বস্তু ডিটাৰমাইন নকৰে ৰাউটাৰটো আপোনাক এটা বেষ্ট পাথহে দেখুৱাই দিব এই পাথটোৱেদি ট্ৰেফিক কম আছে ইন্টাৰনেটৰ লগত আপুনি কানেকচন কৰিব পাৰে কিন্তু মডেমটোৱে আপোনাক কৰিব কি আপুনি টেলিফোন লাইন বা কেবুলৰ থ্ৰুদি আপোনাক ইন্টাৰনেটৰ লগত কানেকচন কৰাব সেইটোৱে ৰাউটাৰ আৰু এই মডেমৰ মাজত বহুত ডাঙৰ পাৰ্থক্য এতিয়া কথাটো হ'ল কি যেনেকৈ প্ৰতিজন মানুহৰ ঘৰৰ এটা এটা এড্ৰেছ থাকে প্ৰতিজন মানুহৰ এটা এটা ঘৰৰ এড্ৰেছ থাকে ঠিক তেনেদৰে প্ৰতিটো কম্পিউটাৰৰ এটা এটা এড্ৰেছ থাকে যেটো নেকি আমি আইপি এড্ৰেছ বুলি কওঁ যেটোৱে আপোনাক ইমেইল পঠোৱা আপুনি ইমেইল কাবলৈ পঠাইছে ইমেইল কাবাবা আপুনি ৰিসিভ কৰিছে সেই সকলোবোৰ কামত কন্ট্ৰোল কৰে যেনেকৈ আপুনি এটা ইমেইল পঠালে ইমেইলটো কি মই পাছত আপোনালোকক কম কিন্তু যেনেকৈ আপোনালোকে ইমেইল মানে এখন চিঠি যেনেবাকে চিঠি আপোনালোকে পঠালে যেনেকৈ এটা ঠিকনা দিয়ে বোলে আমুকৰ পৰা পঠাইছো তো তেনেকৈ কম্পিউটাৰৰ পৰা কম্পিউটাৰলৈ যেতিয়া এখন চিঠি দিয়া হয় তেতিয়াও তাত কিছুমান এড্ৰেছ থাকে যেটো নেকি আইপি এড্ৰেছ বুলি কোৱা হয় যদি ভিডিওটো চাই ভাল পাইছে নহলে ভিডিওটো নিশ্চয় এটা লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এইখিনি কথা জানিবলৈ পায় যদি কোনোবা অভিভাৱকে চাই আছে নহলে আপোনালোকে চোৱাৰ লগতে আপোনালোকৰ শিশুটিকো চাওক সৰুৰ পৰা এইখিনি জ্ঞান দিবলৈ চেষ্টা কৰক কাৰণ তেওঁলোকৰ জীৱনটো আৰু টানলৈ গৈ আছে আৰু যদি কিছুমানে এইখিনি কথা জানাই তেনেহলে প্লিজ তোমালোকক মই অনুৰোধ কৰিছো তোমালোকে নিজে যদিও নোচোৱা বেলেগক যিখিনি নাজানে তেওঁলোকক এইখিনি যাতে এই ভিডিওটো তোমালোকে ফৰৱাৰ্ড কৰা এটা কথা হ'ল কি ইন্টাৰনেটক কোনে কন্ট্ৰোল কৰে আচলতে ইন্টাৰনেটটো কোনোবাই চলাই থাকিব লাগিব তাকে কোনে চলাই এতিয়া তাক এজন পাৰ্টিকুলাৰ মানুহে চলাই নে নাই কিবা কি ডিপাৰ্টমেন্ট আছে ভিডিওটোৰ সকলোবোৰ ডিটেইল পাবলৈ ভিডিওটো লাষ্টলৈকে চাই থাকিব স্কিপ নকৰিব এটা হ'ল কি ইন্টাৰনেটটো কন্ট্ৰোল কৰিবলৈ কিছুমান ভলেন্টিয়াৰ গ্ৰুপছ আছে তাৰে ভিতৰত এটা হৈছে IAB মানে ইন্টাৰনেট এক্টিভিটিজ বোৰ্ড সেই বোৰ্ডটোৱে ইন্টাৰনেটৰ সকলোবোৰ প্ৰোটোকল যেনেকৈ TCP IP তেনেকৈ আৰু যিখিনি প্ৰোটোকল আছে যিখিনি নিয়ম আছে যিখিনি ধৰ্ম আছে সেই প্ৰোটোকলখিনি এই ডিপাৰ্টমেন্টৰ IAB মানে ইন্টাৰনেট এক্টিভিটিজ বোৰ্ড এই বোৰ্ডটোৱে কন্ট্ৰোল কৰে এই বোৰ্ডটোৰ ভিতৰত আকৌ দুটা বোৰ্ড সোমাই আছে এটা হৈছে IETF মানে ইন্টাৰনেট ইঞ্জিনিয়াৰিং টাস্ক ফোৰ্স এই ডিপাৰ্টমেন্টে সকলোবোৰ ধৰণৰ কমিউনিকেশন কন্ট্ৰোল কৰে মানে কোৰ পৰা কলৈ বস্তু গৈছে কোনে কি পঠাইছে কোনে কি নাই পঠোৱা এই সকলোবোৰ কমিউনিকেশনটো এই ডিপাৰ্টমেন্টে কন্ট্ৰোল কৰি ৰাখে তাৰ পিছত আৰু এটা আছে এই IAB এই ডিপাৰ্টমেন্টৰ আন্ডাৰ আৰু এটা ডিপাৰ্টমেন্ট আছে হেতু হৈছে IRTF মানে ইন্টাৰনেট ৰিসাৰ্চ টাস্ক ফোৰ্স এই ডিপাৰ্টমেন্টটোৱে লং টাৰ্ম ৰিসাৰ্চ ইস্যু কিছুমান বস্তু বহুত বেছি সংখ্যক মানুহে সাৰ্চ কৰে আপোনালোকে হয়তো ইন্টাৰনেটত গৈ চাব পাৰে যে কিছুমান সৰু কিছুমান টপিক বহুত মানুহে ইন্টাৰনেটত সাৰ্চ কৰে তো সেই বস্তুখিনিৰ ওপৰত এই ডিপাৰ্টমেন্টটোৱে কন্ট্ৰোল কৰে এই বস্তুখিনি তাৰ পিছতে আৰু এটা ডিপাৰ্টমেন্ট আছে এই ডিপাৰ্টমেন্ট আকৌ এইটো ডিপাৰ্টমেন্ট IAB ভিতৰত নাই মানে ইন্টাৰনেট এক্টিভিটিজ বোৰ্ডৰ আন্ডাৰ নাই এইটো এটা বেলেগ বোৰ্ড এইটো হৈছে ICANN মানে ইন্টাৰনেট কৰ্পোৰেচন ফৰ এছাইন নেম এণ্ড নাম্বাৰছ এটা ইন্টাৰনেটত বহুতো ধৰণৰ ৰেজিষ্ট্ৰেচন হয় এটা আপুনি যদি ইন্টাৰনেট আপুনি যদি চলাবলৈ হয় তেনেহলে প্ৰথমতে আপুনি তাত ৰেজিষ্টাৰ হ'ব লাগিব
তো সেই সকলোবোৰ ধৰণৰ ৰেজিষ্ট্ৰেশ্যন এই ডিপাৰ্টমেণ্টটোৱে কণ্ট্ৰল কৰে। ডিপাৰ্টমেণ্টটো কি মই আকৌ এবাৰ কৈ দিছোঁ, ICANN মানে ইণ্টাৰনেট কৰ্পৰেশ্যন ফৰ এছাইন নেমছ এণ্ড নাম্বাৰ্ছ। যদি কোনোবা ষ্টুডেণ্ট যদি কোনোবাই চাই আছে তেনেহ'লে এইখিনি তোমালোকৰ কাৰণে অতি মানে আৱশ্যকীয়। তোমালোকে এইটো নোট ডাউন কৰি লিখি ৰাখিব পাৰা। আৰু এইখিনি জেনেৰেল নলেজৰ কাৰণেও এইখিনি হয়। মানে কিবা যদি কোনোবাই কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে যদি কিছুমানে প্ৰিপেৰেশ্যন কৰি আছে, তো তাতো কিছুমান কম্পিউটাৰৰ কিছুমান সৰু সৰু কথা আহে, তো সেইখিনি কথা তেওঁলোকৰ কাৰণেও বহুতো উপকৃত হ'ব। সৰু ষ্টেপ এটা লৈছোঁ, আপোনালোকে সকলোৱে যাতে মোক ছাপোৰ্ট কৰে। আৰু চাগে এইটো প্ৰথমটো অসমীয়াত এনেকুৱা এটা ভিডিঅ' যিটো চেনেলত মানে সকলোবোৰ এনেকুৱা টাইপৰ আপোনালোকে ভিডিঅ' পাব। আৰু মই এতিয়াৰ পৰা সকলোবোৰ ভিডিঅ' মই ৰেগুলাৰ কৰিম। এসপ্তাহত 3টা ভিডিঅ' আপোনালোকে পাবই এনেকুৱা টাইপৰ। 3 নম্বৰটো হৈ গ'ল W3C মানে ৱৰ্ল্ড ৱাইড ৱেব কনচৰ্টিয়াম। এই ডিপাৰ্টমেণ্টে আকৌ ৱেব ৰিলেটেড সকলোবোৰ বস্তু কণ্ট্ৰল কৰে। যেনেকৈ এতিয়া আপোনালোকে ইণ্টাৰনেটত কিবা এটা চাৰ্চ কৰাৰ লগে লগে যিখিনি বস্তু ওলায় সেইখিনি হৈ গ'ল ৱেবত ওলোৱা বস্তু। তো সেই সকলোবোৰ বস্তু আপোনালোকে কিবা এটা বোলে এই আমুকত এই টিকটটোনো কেনেকৈ বুক কৰিম, কিবা এটা যেনিবাকে আপোনালোকে চাৰ্চ কৰিছে, কিবা এটা নাজানে, কিবা এটা শব্দৰ অৰ্থই নাজানে, সেইটো যদি আপোনালোকে চাৰ্চ কৰিছে, যিটো বস্তু ওলাইছে সেই বস্তুটো কণ্ট্ৰল কৰে এই W3C এই ডিপাৰ্টমেণ্টটোৱে। তো এই 3টা ডিপাৰ্টমেণ্ট মানে 3টা নহয় আচলতে 5টা, এটাৰ ভিতৰত 2টাটো সোমাই আছে। এইটো আপোনালোকক মই ক'লোঁ IAB লগত দুটা ডিপাৰ্টমেণ্ট সোমাই আছে। তো মেইনলি এই 3টা ডিপাৰ্টমেণ্টে এই 3টা গ্ৰুপে ইণ্টাৰনেটটো কণ্ট্ৰল কৰি ৰাখে। এতিয়া কথাটো হ'ল কি, এতিয়া ইণ্টাৰনেটটোনো কেনেকৈ কামত দিছে, কাম কেনেকৈ কৰে। এতিয়া ধৰি লওক ইণ্টাৰনেটটো এনেকুৱা নহয়, এতিয়া যে ইণ্টাৰনেটৰ কথা শিকাব নালাগে। সৰু ল'ৰা ছোৱালী যেনে আপোনালোকে সকলোৱে চাগে হোৱাটছআপ চলায়, ফেচবুক চলায়, তাত হাই বুলি দি দিয়াৰ লগে লগে আপোনাৰ যদি বন্ধুজন বা আপোনাৰ পৰিয়ালৰ কোনোবা যোনে হওক আপোনাৰ, তেওঁ যদি আমেৰিকাতো আছে, হাই বুলি দিয়াৰ লগে লগে মেছেজটো গৈ পাই গ'লেগৈ। সেই বস্তুটো কেনেকৈ হৈছে, ইণ্টাৰনেটটোৱে কাম কেনেকৈ কৰিছে আচলতে। তো এই সকলোবোৰ খেল আছে TCP/IP। মই যে আপোনালোকক কৈছিলোঁ এই নিয়ম দুটা, সেই নিয়ম দুটাৰ ভিতৰতে এইখিনি সোমাই আছে। যেতিয়া এটা তথ্য এটা কম্পিউটাৰৰ পৰা বেলেগ এটা কম্পিউটাৰলৈ যায় বা এটা মোবাইলৰ পৰা বেলেগ এটা মোবাইললৈ যায়, ধৰি লওক আপোনালোকে এটা মেছেজ দিছে, সেইটো এটা ডাটা, সেইটো এটা তথ্য ইটো কম্পিউটাৰৰ পৰা সিটো কম্পিউটাৰলৈ গৈছে বা ইটো মোবাইলৰ পৰা সিটো মোবাইললৈ গৈছে। তো যাওঁতে কি হয়, সেই TCP ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কলটোৱে কি হয়, আপোনাৰ এই এটা মেছেজকে ভাগ কৰি পেলাই। সেই ফটোখন চাওক, তাত দেখুওৱা হৈছে সেইটো এটা ডাটা, সেই ডাটাটোক এই TCPয়ে ভাগ কৰিছে, 3-4টা তেনেকৈ ভাগ কৰি দিয়ে। ভাগ কৰি দি পেলাই যিখিনি ভাগ হয়, সৰু এটা তথ্যকে যি সৰু ভাগত 3-4টা ভাগত ভাগ কৰি পেলাইছে, সেইখিনিক কোৱা হয় পেকেট। আৰু সেই পেকেটখিনি প্ৰায় 1500 বাইটৰ। এতিয়া বাইট কি বিট কি এইখিনি কথাও মই বুজাবলৈ নিশ্চয় চেষ্টা কৰিম। এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। এই বাইটক আৰু এটা নাম আছে, বাইটৰ আৰু এটা নাম হৈছে কি, কেৰেক্টাৰ। তো সেই এটা সৰু পেকেট, এটা ডাঙৰ ডাটা যেতিয়া ভাঙি পেলালে TCPয়ে 3-4টা ভাগত, তো সেই সৰু ভাগখিনি কোৱা হয় পেকেট। আৰু সেই এটা পেকেট হৈছে 1500 বাইটৰ বা কেৰেক্টাৰৰ। TCPয়ে যেতিয়া সেই তথ্যখিনি ভাগ কৰি পেলালে, তাৰপিছত IPয়ে ইণ্টাৰনেট IP এড্ৰেছখিনি তাত যোগ কৰে। IP এড্ৰেছ মানে মই আপোনালোকক কৈছিলোঁ, IP এড্ৰেছ মানে প্ৰতিটো কম্পিউটাৰৰে এটা এড্ৰেছ, সেই এড্ৰেছটো ক'ৰ পৰা আহিছে, সেই কম্পিউটাৰটোৰ এড্ৰেছটো কি বা আপোনাৰ মোবাইলটোৰ এড্ৰেছটো কি, এটা এড্ৰেছ থাকে, সেই এড্ৰেছটোক আমি IP এড্ৰেছ বুলি কওঁ। তো সেই IPয়ে ইণ্টাৰনেট প্ৰট'কল লৈ কি কৰে, প্ৰতিটো কম্পিউটাৰ যিটো কম্পিউটাৰৰ পৰা পঠিয়াইছে সেই কম্পিউটাৰটো নহয়, যিটো কম্পিউটাৰলৈ সেই তথ্যটো আপুনি পঠিয়াইছে, আপোনাৰ মোবাইলটোৰ পৰা যেনিবাকে বেলেগ এজনৰ মোবাইললৈ আপুনি মেছেজ এটা পঠিয়াইছে নহয়, বা আপোনাৰ কম্পিউটাৰটোৰ পৰা আপোনাৰ আপুনি বেলেগ এজনলৈ পঠিয়াইছে নহয়, তো সেই বেলেগজনলৈ যে পঠিয়াইছে সেইজনৰ এটা IP এড্ৰেছ আছে। তো সেই IP এড্ৰেছটো IPয়ে আহি পেলাই সেই সময়ছোৱাত সেই সৰু পেকেটত এড কৰে, যোগ কৰে। তেতিয়া সেই ডাটাটো সৰু পেকেটবোৰে গম পায় যে সেই ডাটাখিনিতে ক'লৈ যাব লাগিব, কাৰণ IP এড্ৰেছটো ছেট কৰি দিলে, IP এড্ৰেছটো আনি পেলাই তাত যোগ কৰি দিলে যে আমি ডেষ্টিনেশ্যনটো পাই গ'লোঁ, আমি ঠিকনাটো পাই গ'লোঁ, যে সেই ঠিকনাটোলৈ আমাৰ এইখিনি ডাটা এতিয়া যাব লাগিব। তো সেই সৰু পেকেটখিনি সেই ঠাইখনলৈ গৈ থাকে। আৰু যোৱাৰ পাছতেই সেই কম্পিউটাৰটো পোৱাৰ আগতেই TCPয়ে আকৌ সেই সৰু ডাটাখিনি সৰু পাৰ্ট কৰি পেলাইছিলে, পেকেট কৰি পেলাইছিলে। সেই কম্পিউটাৰটো আপোনাৰ কম্পিউটাৰৰ পৰা যিজনৰ কম্পিউটাৰলৈ আপোনালোকে সেই ডাটাটো পঠিয়াইছিলে, সেইজনৰ কম্পিউটাৰটো পোৱাৰ আগতেই আকৌ TCPয়ে সেই সৰু পেকেটখিনি জইন কৰি পেলাই আকৌ গোটেই কমপ্লিট মেছেজটো কৰি পেলাই আপোনাৰ লগৰজনলৈ পঠাই দিয়ে।
তো ইণ্টাৰনেটে তেনেকৈ কাম কৰে সকলোবোৰ কাম ইণ্টাৰনেটে তেনেকৈ কৰিছে এটা আপোনালোকে হোৱাটছআপত যেটো হাই বুলি মেছেজ দিছে আপোনাৰ হাই বুলি মেছেজটো কমপ্লিটকে গুচি যোৱা নাই আপোনাৰ মোবাইলৰ পৰা যোৱাৰ পাছতে সেই হাইটো কেবাটা ভাগত ভাগ হৈ গৈছে সেই ভাগ হৈ যোৱাৰ পিছত আইপি এড্ৰেছে আপোনাৰ কোনজনলৈ আপুনি পঠাইছে সেই আইপি এড্ৰেছটো তেওঁলোকে আইপিএস সেট কৰিছে সেট কৰাৰ পিছত সেই মানুহজনৰ ওচৰত পোৱাগে আগে আকৌ টিচিপি আপোনাৰ হাই মেছেজটো কমপ্লিট হাই বুলি দি পেলাই তাত দি দিছে তো ইণ্টাৰনেটে তেনেকৈ কাম কৰে ভিডিওটো যদি ভাল লাগিছে তেনহলে নিশ্চয় লাইক কৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব মানে মোৰ চেনেলৰ আপোনাৰ ভিডিও আপোনালোকে যেটো ভিডিও চাই আছে তাৰ সোঁফালে যেটো ৰঙাকে লিখা আছে সেইটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে যেটো বেল আছে সেই বেলটো অন কৰি দিব যাতে মই নতুন ভিডিও দিয়াৰ লগে লগে আপোনালোকে ভিডিওটো পাই যায় পুনৰবাৰ এনেকুৱা জানিবলগীয়া ভিডিওৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই আৰু বহুত ধন্যবাদ যে আপোনালোকে এই ভিডিওটো চালে সাপোৰ্ট কৰিব আৰু এই ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক যাতে নজনা মানুহখিনিয়ে জানিবলৈ পায় মই এটা এম হৈছে যে আমাৰ অসমৰ যিখিনি 30% মানুহে এইখিনি কথা নাজানে এই সকলোবোৰ কথা যাতে জানে মই চেনেলটোত আপোনালোকে এতিয়াৰ পৰা সকলোবোৰ এনেকুৱা ধৰণৰ ৰিলেটেড আপোনালোকে বস্তু পাই থাকিব সকলোবোৰ বস্তু মই শিকাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো সপ্তাহত মই আগতে অলপ আপডেট নাছিলো মানে কিছুমান মোৰ অসুবিধাৰ কাৰণে এতিয়াও কিছুমান মোৰ অসুবিধা হৈ আছে সেই অসুবিধাখিনি হৈ আছে যদিও মই আপোনালোকক কথা দিছো যে মই প্ৰতিটো সপ্তাহত 3টাকৈ ভিডিও আপোনালোকলৈ নিশ্চয় আপলোড কৰিম চেনেলটো চাই থাকিব থ্যাংক ইউ ফৰ ওয়াচিং